আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ জেতুকাৰ সৈতে। বহাগ মানে জেতুকা, গতিকে মই ল'লোঁ। আপোনালোকে লগাইছে নে নাই জনাব। এতিয়া উৰুকাৰ নিশা মই ভাবিলোঁ কাম বন আজৰি কৰাৰ পিছত জেতুকাখিনি লগাই থ'লে সুবিধা হ'ব, সেয়েহে মই জেতুকা লগাই ৰাখিলোঁ আৰু শুই যাম। বাকীখিনি কালিলৈ ৰাতিপুৱা লগ পাম। সুপ্ৰভাত, লগতে বিহুৰ শুভেচ্ছাৰে আৰম্ভ কৰিলোঁ আজিৰ পুৱাটি। এয়া দেখিছে আমাৰ গৰু গা ধুৱাবলৈ চাক লগতে মাহ হালধি ৰেডি হৈ গ'ল। এতিয়া আমি গৰুৰ গা ধুৱাবলৈ ৰেডি। আপোনালোক ৰেডিনে? গৰু গা ধুৱাই অহাৰ পাছত এইফালে দদায়েক আৰু ভতিজাকে লাগি গ'ল কণী যুঁজ খেলিবলৈ। আচলতে গৰু গা ধুৱাবলৈ মই নগ'লোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু তেনেকৈ আগৰ দৰে আচলতে পথাৰত গোটেই গাঁৱৰ মানুহখিনিয়ে লগ লাগি একেলগে গৰু গা ধোৱাৰ দৃশ্য আজিকালি দেখিবলৈ খুব কমেই পোৱা যায়। গতিকে আমাৰ ইয়াতো তেনেকৈ গা ধুওৱা নহয়, কাৰণ বহুতৰে ঘৰত গৰু নাই। গতিকে বহুত দূৰত দূৰত এঘৰ মানুহত গৰু থাকিলে তেনেকৈ আহাটো অসম্ভৱ। গতিকে ধুওৱা নহয়, ঘৰতে নিয়ম কৰি ধুৱাই থৈ দিয়া হয়। গতিকে ভিডিঅ' কৰা নহ'লে। আৰু চাই থাককচোন বাকীখিনি ভিডিঅ'টোৰ। আৰু এইফালে আহিলোঁ ভাত খাবৰ কাৰণে, কাৰণ কোৱা হয় আজি দিনটোত পঁইতা ভাত খাব লাগে বুলি, সেইকাৰণে কালিয়ে ভাত তিয়াই ৰখা হৈছিলে। লগতে এইফালে আছে আমাৰ আজি গাহৰি মাংস, কণী দিয়া আমলৰি টোপ, লগতে লোকেল মাছ, পানী টেঙা, ভোট জলকীয়া, এনেদৰে। আপোনালোকে বাৰু পঁইতা ভাত খায়নে জনাবচোন। এভৰিৱান, নমস্কাৰ। মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে ভিডিঅ'টো বহুত আগতে আৰম্ভ কৰিলোঁ, কিন্তু স্বাগতমটোহে এতিয়া জনাইছোঁ। আৰু এইফালে দেখিছে বিহুৰ সাজত ভাবিলোঁ বিহু বুলি অকণমান ফটোকে মাৰি লওঁ। বিহু নাচিবলৈ বৰ বিশেষ নাজানো বাৰু, তথাপিও অসমীয়া যিহেতুকে সেইকাৰণে নিজৰ সাজযোৰ খুব বেছি প্ৰিয়। ভাবিলোঁ দুকপিমান ফটোকে উঠাই থওঁ বিহু বুলি। আৰু এইফালে আৰু কেমেৰামেন হৈছে আজি মিষ্টাৰ। গতিকে আপোনালোকে চাই থাকক ব্লগটো। আজি কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম। আগৰ ক্লিপখিনিতো দেখালোঁ আপোনালোকক মই আজি দিনটো কি কৰিলোঁ কি নকৰিলোঁ। আচলতে মই আজি গৰু বিহু বুলি বহুত কিবাকিবি কৰিব পৰা নাই, কাৰণ মানে কি ক'ম আৰু পিৰিয়ড চলি আছে মোৰ, সেইকাৰণে মই কৰিব পৰা নাই। কিন্তু যিমানখিনি পাৰিছোঁ আৰু সেইখিনি মই কৰি গৈছোঁ। চাই থাকক। হেল্ল' এভৰিৱান, এতিয়া 2:30মান বাজিলে আৰু এতিয়া মই শুই উঠিছোঁ। আচলতে আজি গৰু বিহু যিহেতুকে সেইকাৰণে ইমান বেছি কাম নাথাকে, কাৰণ বিহুৰ আগৰ কেইদিন বহুত কাম কৰা হয়। সেইকাৰণে বিহুৰ দিনাখনলৈকে কাম একো নাথাকে। আৰু খোৱা বোৱাখিনি আজৰি হোৱাৰ পাছত নামঘৰৰ পৰা মা আহিলেগৈ। মই বাৰু এইবাৰ যাব নোৱাৰিলোঁ। সেইখিনি কৰাৰ পিছত আৰু কাম নাই, গতিকে খুব শুলোঁ। আৰু কালি জেতুকা লগাইছিলোঁ। এয়া মই নখত পিছে জেতুকা নলগাওঁ, কিন্তু ভাবিলোঁ নখকেইটাও অকণমান হেল্ডি হ'ব লাগে, সেইকাৰণে লগাই ল'লোঁ। আজিৰ ভিডিঅ'টো চাই লওঁ কি কৰোঁ, মই কালিলৈকে কণ্টিনিউ কৰিব পাৰোঁ। চাই থাকিব তেতিয়াহ'লে। আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাবলৈ নাপাহৰিব। আৰু এতিয়া সন্ধিয়া হ'ল। সন্ধিয়াৰ সময়ত আমাৰ ফালে এটা কাম কৰা হয়। এয়া পানীত নহৰু আছে আৰু বছ বুলি কওঁ, আমাৰ ফালে এজোপা গছ হয়, গছৰ পাত হয় এয়া। আৰু সেয়া ধুনীয়াকৈ পানীত মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি এখন গামোচাৰে বিচি পানীখিনি ছটিয়াই মেলি গোটেই ঘৰটো বিচা হয়, মানে বিচি দিম গোটেই ঘৰটো বিচনীৰে। কোৱা হয় এনেকৈ বছ নহৰু পানী ছটিয়াই বিচনীৰে বিচাৰ পাছৰ পৰাহে আচলতে মানুহে বিচিব পাৰে, নহ'লে মূৰ ঘূৰণি হয় বা কিবা তেনেকুৱা ধৰণৰ আগৰ বিশ্বাস আছে। লগতে কোৱা হয় যে এনেকৈ বেচিলে মহ দাহ বা কিবা কিবি আৰু তেনেকুৱাবিলাকৰ পৰা হাত সাৰি থাকিব পাৰি। গতিকে বলক আমি এতিয়া সেইটোকে কৰোঁ। এইখন হৈছে বিচনীখনত এনেকৈ গামোচা এখন দি এতিয়া আমি বিচি দিম। আৰু এইফালে জাক দিবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে বিচি দিছোঁ। আৰু এতিয়া ভাবিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লওঁ। গতিকে শেষত আপোনালোকলৈ কেইকপিমান ফটো আগবঢ়ালোঁ। কেনেকুৱা লাগিছে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলে, ময়ো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম। বাই বাই।